নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বিআইবি ইউটিউব চেনেললৈ। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ। ৰাজ্য জুৰি চলিছে স্কুটিৰ ৰাজনীতি। কাৰণ ছাত্ৰ ছাত্ৰী একেটা এছেক বৰ্ডৰ আধাৰতে এক্সাম দিছে, একেটা ক্লাছতে পঢ়ি একেখন প্ৰশ্ন কাকততে এক্সাম দিছিল, কিন্তু স্কুটিৰ ক্ষেত্ৰত বিভাজন কিয়? চৰকাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ভেদাভেদ আনিব বিচাৰিছে। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ। এইটো সিদ্ধান্ত বহুতৰে ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়, বহুতেই অসন্তুষ্ট। কিয়নো পৰীক্ষাৰ আগতে কৈছিল 60%তে স্কুটি দিব। টেনশ্যন নকৰি সামাজিক মাধ্যমত নিজৰ মনৰ কথা ব্যক্ত কৰিব লাগে। সমান অধিকাৰ লাগে। ল'ৰা ছোৱালীৰ সকলোৰে ক্ষেত্ৰত একে আইন হ'ব লাগে। যদি টুইটাৰ আছে, টুইটাৰ এপ্লিকেশ্যনৰ যোগেদি তুমি মনৰ কথা প্ৰকাশ কৰিব পাৰিবা চৰকাৰলৈ। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ। টুইটাৰৰ যোগেদিও আন্দোলন কৰিব পাৰিবা।